দেখুৱাবলৈ গৈছিলোঁ মোৰ পেহী ঘৰত আছিলে আপোনালোককো এতিয়া দেখুৱাবলৈ ভিডিঅ' তোলাই লৈ আহিলোঁ আৰু মোৰ ভাল লাগিলে বিয়া বুলি ক'লে ভালে লাগে ন সকলো মানুহৰ উগুল থুগুল মন আৰু সেইবাবে মই ভিডিঅ'টি তোলাই লৈ আহিলোঁ এয়া চাওকচোন আমি খাবলৈ গৈ আছোঁ আৰু কেনেদৰে মানুহবিলাক বহি আছে আৰু দিয়াই দি আছে খুৱাই খাই আছে সকলোবিলাক দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টি চাই থাকিব আপোনালোকে অকণো নোৰোৱাকৈ চাই থাকিব এয়া চাওকচোন ইমান ধুনীয়াকৈ দি আছে আৰু বহি আছে সকলো এয়া মোৰ পাতত দিছে দেই এয়া ময়ো বহি আছোঁ এইফালে ইয়াত টেঙা চালাড মাছ এইফালে মাংস এয়া চাওকচোন পানী বটলবিলাক ইমান ধুনীয়াকৈ লাইন লাইনকৈ থৈ দিছে মোৰ ভাল লাগিলে সেইবাবে ভিডিঅ' তুলি ল'লোঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ অকল ময়ে চামনে এয়া ভাত ৰেডি কৰি থৈছে দিবলৈ সকলোবিলাক উগুল থুগুল মন অহাই আহি আছে যোৱাই গৈ আছে ইমান ধুনীয়াকৈ সাজি কাচি সকলোবিলাক আহিছে বিয়া বুলি ক'লে ভালে লাগে ন ইমান ধুনীয়াকৈ সাজি পাৰি আহে সকলোবিলাক মানুহ এয়া কইনাৰ বহি থকা জেগা আৰু এইবিলাক এয়া ভিতৰলৈ সোমাই গ'লোঁ মই বিয়া ঘৰৰ ভিতৰলৈ সকলোবিলাক দেখুৱাইছোঁ আৰু বিয়া বুলি ক'লে সকলোবিলাক কেনেকৈ থাকে ন এয়া তামোল পাণ দিয়াত ব্যস্ত সকলো আধাখনীয়াকৈ কিনো দেখুৱাম সকলো দেখুৱাই গৈছোঁ আপোনালোকক এয়া মোৰ পেহী ওলাই আহিছে এয়া চাওকচোন বিটাই থৈছে দিবলৈ কিমান ধুনীয়াকৈ ভাগ ভাগ কৰি থৈছে সকলোবিলাক আপোনালোকক এফালৰ পৰা দেখুৱাই গৈছোঁ মই এয়া কথাত ব্যস্ত দেখিছে নাই বিয়া ঘৰ বুলিলে আৰু সকলো কথাতে ব্যস্ত হয় বহুত দিনত বহুত মানুহ দিন নাপায়ো বিয়া বুলি ক'লে সকলো আহে আৰু চাই যাওক আপোনালোকে কইনা দেখিবলৈ পাব অলপ দেৰি পিছত কইনা মই যাওঁ দে কইনাজনী চাহফালে মুখখন নাই দেখা এয়া কইনা ইমান ধুনীয়াকৈ সজাইছে ইমান মৰম লগা আমাৰ কইনা আছে নহয়নে বাৰু এতিয়া বিয়া ঘৰৰ পৰা ওলাই গৈছোঁ আৰু এয়া আমি বিয়া ঘৰৰ পৰা ওলাই আহিছোঁ এয়া বিয়া ঘৰখন পদূলি সকলোবিলাক আপোনালোকক দেখুৱালোঁ বা কেনে গ'ল এয়া চাওকচোন বিয়াৰ পদূলিখন ইমান সজাইছে আৰু ইমানকে দেখুৱাই আপোনালোকক সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি ইউটিউবত চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আপোনালোকে লাইক কমেণ্ট কৰিব বাই যাওঁ দেই পানী খাবা ক'ব নাই নিছা নাই সেইখন